নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মা চেনেল ধৰ্ম মালিকাৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁও টাউনৰ পৰা উত্তৰ পূবে 11 কিলোমিটাৰ দূৰৰ ভেৰভেৰীৰ নৰসিংহ ক্ষেত্ৰত 126 ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ। মৃত্যুঞ্জয় অৰ্থাৎ মৃত্যুক জয় কৰা। দেৱতা অসুৰৰ সমুদ্ৰ মন্থনত উদ্ভূত হলাহল বিষ পান কৰিও মৃত্যুক জয় কৰা মৃত্যুঞ্জয় শিৱ। মৃত্যুঞ্জয় সাধক বাবা শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজে নৰসিংহ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰাচীন ইতিহাস উদ্ধাৰ কৰি গুৰু শুক্ৰাচাৰ্যই প্ৰতিষ্ঠা কৰা লিংগৰ লগত সংযোগ স্থাপন কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণত আত্মউৎসৰ্গা কৰে। বাবাৰ বচন বিধিমতে সম্পূৰ্ণ বৈদিক নিয়মত এই মন্দিৰ স্থাপন কৰা হয় আৰু এই পবিত্ৰ ভূমিৰ নাম ৰখা হয় নৰসিংহ ক্ষেত্ৰ। বৈদিক ৰিচাৰ্চ এণ্ড গ্লোবেল ষ্টাডি চেণ্টাৰৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থসমূহত মন্দিৰৰ মাহাত্ম্য ইতিহাস বৰ্ণিত হৈছে। গ্ৰন্থত সম্বলিত শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ বাবাৰ ভাষ্যমতে এই নৰসিংহ ক্ষেত্ৰত দুটা অৱতাৰ হৈছিল, এটা বামন আৰু আনটো নৰসিংহ। বৈদিক যুগত মহা ঋষিসকলে এই পবিত্ৰ ভূমিতেই সাধনা কৰিছিল। ব্ৰহ্মাৰ মানস পুত্ৰ মৃত্যুঞ্জয় বিদ্যাৰ আৱিষ্কাৰক মহৰ্ষি ভৃগুৰ তপভূমি আছিল এই ক্ষেত্ৰ। মহৰ্ষি ভৃগুৰ পুত্ৰ দৈত্যগুৰু শুক্ৰাচাৰ্যই মৃত্যুঞ্জয় বিদ্যাৰে মৃত্যুঞ্জয় লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় সাধনাত ব্ৰতী হৈছিল। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ নিৰ্দেশানুক্ৰমে হিৰণ্যকশিপু বলি আদি দৈত্যৰাজসকলে ইয়াত মৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত কৰিছিল। মন্দিৰ নিৰ্মাণৰ মাটিখান্দতে 24-25 ফুটমান তলত যজ্ঞৰ আধা পোৰা কাঠৰ টুকুৰা, শিলিখা, ধূনা ইত্যাদি যজ্ঞৰ সমাহাৰসমূহ উদ্ধাৰ হৈছে। 37 ফুট তলত উদ্ধাৰ হোৱা গুৰু শুক্ৰাচাৰ্যই প্ৰতিষ্ঠা কৰা লিংগৰ লগত সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ এই মৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ ব্ৰহ্মাণ্ডত এক নতুন ঘটনা। এয়া সম্ভৱ হ'ল কেৱল বাবা ভৃগুগিৰিৰ সাধনাত। শ্ৰী শ্ৰী মহামৃত্যুঞ্জয়ক সাধনা পূজা অৰ্চনাৰ দ্বাৰা অকাল মৃত্যুক ৰোধ কৰিব পাৰি। দুৰাৰোগ্য ব্যাধিৰ পৰা হাত সাৰিব পাৰি। গ্ৰহদোষৰ পৰা ৰক্ষা পাব পাৰি। জটিল সমস্যাসমূহ নিৰাময় কৰিব পাৰি। মৃত্যুক জয় কৰি অমৃতলৈ গমন কৰিব পাৰি। শ্ৰী শ্ৰী মহামৃত্যুঞ্জয়ৰ পৰম কৃপা লাভ কৰি সকলোৱে সুখী